ভনীজনী ঘৰৰ পৰা আহিলোঁ। এতিয়া ভনীজনী ঘৰ ক'তনো? ভনীজনী ঘৰ চাউলদৰা পুলিচ থানাৰ ওচৰতে। এতিয়া অকলে অকলে আহিলেনে? অকলে আহিলোঁ। এতিয়া হেৰি খোজকাঢ়িয়ে যাবগৈনে তালৈকে? খোজকাঢ়িয়ে যাম। আইতাৰ পিছে বিয়া ক'লৈ হৈছিলে? মই উৰিয়ামগুৰিলৈ থৈছিলোঁ। উৰিয়ামগুৰিলৈ। ল'ৰা ছোৱালী কেইটা? 4টা। 4টা। ল'ৰা কেইটা, ছোৱালী কেইজনী? ল'ৰা 2টা, ছোৱালী 2জনী। এতিয়া আছেনে, লগতে আছেনে বাৰু? বিয়া দিয়া হ'লনে? ছোৱালী 2জনীও বিয়া দিলোঁ, ল'ৰাকেইটাও বিয়া পাতিলে। এতিয়া কাৰ লগত থাকে আপুনি? মই সিহঁতৰ লগতে থাকোঁ। মৰম কৰেনে? নকয় ইমান। কেনেকৈ খাইছে পিছে? তেনেকৈ খুজি মাগি খায় নে কি? খুজি মাগিও খাওঁ, আকৌ কেতিয়াবা দিয়ে, কাৰোবাৰ ঘৰতো খাওঁ, মিতিৰ চিতিৰ ঘৰত। আইতা তেতিয়াহ'লে দুখ অকণমান আছে আৰু। আছে। এইফালে যাওকচোন। বুঢ়া ঢুকুৱা কিমান দিন হ'ল? 10 বছৰমান হ'ল। বহুত কষ্টত কটালে দেই। আইতা তামোল এখন দিয়ক আকৌ। মই তামোল নেখাওঁ নহয়। মডাৰ্ণ আইতা তেতিয়াহ'লে। মই তামোল নেখাওঁ। আইতাৰ দাঁতকেইটা সেইটো কাৰণে ধুনীয়া। তামোল নেখাওঁ মই। এনেকুৱাকে ভেকচিন কেইটামান দিব নোৱাৰি। খালানে নাই? ভনীজনী ঘৰত খালোঁ। কিহে খোৱালে বাৰু? মাছে খোৱালে। মাছ ল'ব পৰা হৈ আছেনে? পাওঁ। তামোল নেখাওঁ নহয়, দাঁতকেইটা ভাল আছে। হয়। বাৰু এতিয়া আজি মাছে মাংসই খালে তেতিয়া। পথাৰলৈ নাযায় নেকি? পথাৰলৈ খেতি নকৰে আমাৰ বোৱাৰীকেইজনীয়ে। হয় নেকি? বোৱাৰীকেইজনী বৰ দুখ। এই লোকৰ ঘৰ কেতিয়াবা পইচা দিলে মাতে কাটিবলৈ, তেতিয়া যাওঁ। ক'ৰ পৰা বোৱাৰী আনিলে আপুনি? গুৱাহাটীৰ পৰা এজনী আনিছোঁ, এজনী আকৌ লখিমপুৰৰ পৰা আনিছোঁ। হয় নেকি? বোৱাৰীকেইজনী টাউনীয়া বোৱাৰী চাগে, সেইকাৰণে কাম বনত নধৰে। বাৰু ধুনীয়া চাগে ন? ধুনীয়া। বাৰু ঠিক আছে, সেইফালে যাওকচোন কি পায়। পিছে চিনিহে পোৱা নাই ঘৰৰ। বিপুৰীয়াত আছিলে, মই ইয়ালৈ বিয়া সোমাইছোঁ। কেইটা ছোৱালী কেইজনী? ল'ৰা 2টা, ছোৱালী 2জনী। বিয়া বাৰু হ'ল নাই? হ'ল। ছোৱালী 2জনীও দিলোঁ, ল'ৰা 2টাও দিলোঁ। ল'ৰা এটাই কৰে প্ৰফেচাৰ, এটাই আকৌ ইঞ্জিনিয়াৰ। আপোনাক চোৱা চিতা কৰে নকৰে? ইমান নকৰে। বৰ ডাঙৰ কথা হৈছে নহয়। ছোৱালীকেইজনীয়ে মৰম কৰে নকৰে? ছোৱালীকেইজনীও বিয়া সোমালে, তেওঁ অকণমান কৰে আৰু। ল'ৰাই কিবা কিবি দিয়ে নে পইচা পাতি? কেতিয়াবা দিয়ে। কেতিয়াবাহে দিয়ে। বোৱাৰীকেইজনী ভাল নহয় চাগে? আগৰ কালচোৱা আইতা বৰ ষ্ট্ৰিক আছিলে হ'বলা, সেইকাৰণে বোৱাৰী বুঢ়ী নোচোৱা হৈছে। এতিয়া এইফালে ফুৰিবলৈ আহিছে? মোৰ এইফালে কাম এটা আছে, মই যাওঁ। আইতা বৰ গাভৰু হৈ আছে দেখোন। কেইটা হ'ল বাৰু? দুটা। ল'ৰা নে ছোৱালী ভাগৰ? ল'ৰাই হ'ব। ছোৱালীবোৰ হোৱাই নাই? হয় নেকি? এতিয়া ল'ৰা কোনটোৰ লগত আছে বাৰু? ল'ৰা এতিয়া মই থকাটো সৰুটোৰ লগতে আছোঁ বাৰু। সৰু ল'ৰাটোৱে কি কৰে বাৰু? সৰু ল'ৰাটোৱে ইঞ্জিনিয়াৰ কৰে। নাতি এতিয়া কিমান ডাঙৰ হৈছেগে? এটা 7 বছৰমান হৈছে চাগে, আৰু ছোৱালী এজনী আছে, নাতি ছোৱালী, সেইজনী 2 বছৰমান হ'ব লাগে। ঠিক আছে, দেই। আইতা গাভৰু কালত বৰ ধুনীয়া আছিলে হ'বলা। মানে কি কথা হ'ল? আইতাইনো গাভৰু কালত কেইজনক চোচৰালে সুধিছোৱা।